হাই বন্ধুসকল, মই আজি আপোনালোকক দেখুৱাম শিঙিজান পথাৰত। এতিয়া মই উপস্থিত হৈ আছোঁ। আপোনাৰ এতিয়া শিঙিজানখন দেখুৱাম, চাই থাকক মোৰ ভিডিঅ'টো। যদি আৰু ভিডিঅ'টো চাই ভাল পায়, লাইক এটা, কমেণ্ট এটা আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব লগতে, যাতে মই বনোৱা নতুন নতুন ভিডিঅ'সমূহ আপোনালোকে পোনপ্ৰথমে দেখিবলৈ পায়। আৰু মই ভিডিঅ'টো বহুত দিনৰ মূৰত বনাইছোঁ, মানে সময় নাপাওঁ। সেয়েহে আজি আকৌ পুনৰ দিছোঁ নতুন ভিডিঅ' এটা, আপোনালোকে চাই থাকক। এতিয়া দেখি আছে পথাৰখনৰ মাজেদি মই গৈ আছোঁ। এতিয়া ইয়াত জনশূন্য, তাৰমানে ইয়াত ধান চান কাটি চব ৰেডি কৰি এতিয়া ধান ভঁৰালত সোমালে। এতিয়া পথাৰবিলাক নৰাৰে পচি আছে, মাজে মাজে গৰু ছাগলী এইবিলাক আছে আৰু বেলিও ডুবু হৈছে। মই মানে শিঙিজান পথাৰখনৰ মাজত আছোঁ। এতিয়া আপোনালোকক শিঙিজানখন দেখাম, চাই থাকক। এয়া শিঙিজান পথাৰ পাইছোঁহি। এইখিনি এজোপা গছ আছে দেখিছে, এইটো হ'ল আপোনাৰ বৰালি। এই বৰালিটো মানে ট্ৰেক্টৰ নিব পাৰি। ডাৱৰীয়া দিনা তাৰমানে বোকা হেৰিটোত যেতিয়া ভূঁই ৰোৱা হয়, তেতিয়া মানে হাল বাবলৈ ট্ৰেক্টৰ নিয়া হয় এই আলিটোত। আৰু দেখিছে এইখন জানখন ওচৰত নাই পোৱাকৈ গৈ আছোঁ। মই এতিয়া বৰ্তমান গছ এজোপা ওচৰত পাইছোঁহি। ভাবিছোঁ এতিয়া পুলটো আছে এইফালে, মই আছোঁ এতিয়া এইফালে। এতিয়া বহুত ওখ ঢাপ আছে, এইবোৰ ট্ৰেক্টৰ নমালেও বহুত কষ্ট হয়। এইবোৰত ওখ যে এইবিলাক বন আছে, উলু বন এইবিলাক ফটনা ফাটি গৈছে আৰু মাটি। জান পাইছোঁহি, জানত পানী নাই। শিঙিজানত আপোনাৰ বৰ্তমান পানী নাই, শুকাই আছে। এয়া দেখিছে শিঙিজানত মোটেই পানী নাই। পানীয়ে নাই আপোনাৰ কৈছে নহয়। ইয়াত আপোনাৰ মাছো নাই, মাছো ধৰি শেষ কৰিলে, সিঁচি শেষ কৰিলে এইবিলাক। মই এতিয়া উঠিম, পানীয়ে নাই শিঙিজানখনত। এইবিলাক কি গছ দেখি চিনি পাইছে? এইবিলাক ইটো পাৰৰ পৰা এতিয়া ইটো পাৰ হৈছোঁ। ইটো পাৰৰ পৰা এতিয়া মই ইটো পাৰ হ'লোঁ। ইমানতে সমাপ্ত কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল পায়, লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব। বাই বাই।